আজি মই আপোনালোকৰ ওচৰলৈ এটা হেলদি ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো বনাবৰ কাৰণে আমি প্ৰথমতে নিউট্ৰেলাখিনি পানীত বইল কৰি ল'ম। এতিয়া ভালদৰে ধুই নিউট্ৰেলাখিনি চেপি অলপ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু তাৰ পাছত আমাক লাগিব পিঁয়াজ কুটা, নহৰু মিহিকৈ কুটি লোৱা, আদা মিহিকৈ কুটি লৈছোঁ আৰু টমাটৰ চচ লৈছোঁ। বাদাম, কেঁচা বাদাম অলপ আমি তিয়াই থোৱা লৈছোঁ আৰু কেঁচা বুটো ল'ব পাৰে আপোনালোকে, আৰু অলপ নিমখ লৈছোঁ। আৰু এইখিনি সানিবৰ কাৰণে আমাক লাগিব অলপ চাট মছলা। এতিয়া আমি প্ৰথমতে নিউট্ৰেলাখিনিত পিঁয়াজ কুটা, নহৰু মিহিকৈ কুটি লোৱা, আদা মিহিকৈ কুটি লোৱা, এই সকলোখিনি আমি তাত দি দিছোঁ। এতিয়া আমি বাদামখিনিও তাতে দি দিছোঁ। অলপ নিমখ দি দিছোঁ। চাট মছলাত অকণমান নিমখ থাকেই, গতিকে নিমখটো বৰ বেছি নিদিলেও হ'ব। এতিয়া এয়া চাট মছলাখিনি আমি দিছোঁ অকণমান। টমাটৰ চচখিনিও দি দিছোঁ, প্ৰায় 1.5 চামুচমান আমি দি দিছোঁ। অলপ নেমু চেপি দিছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই দিম। অলপ কেঁচা মিঠাতেল দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিম। এয়া গোলকৈ কাটি লোৱা পিঁয়াজ আৰু নৰসিংহ পাতেৰে সজাই দিয়া আমাৰ ৰেচিপিটো ৰেডি। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, লগতে এটা কমেণ্ট দি দিব।